শহীদ তোমার সহস্র প্রণাম, তোমার তেজ শপথ ললো রাখিম জননীর মান। হে শহীদ তোমার সহস্র প্রণাম, তোমার তেজ শপথ ললো রাখিম জননীর মান। হে শহীদ তোমার সহস্র প্রণাম। আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চুমুকী আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমচুৰ উত্তৰ হালমাৰা জিলা সমিতিৰ উদ্যোগত ইউনিয়ন বছৰৰ দৰে এই বছৰো আমচুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন কৰাৰ বাবে আমি আমচুৰ বিভিন্ন কাৰ্যসূচীত নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি জাতিৰ হকে প্ৰাণাহুতি দিয়া সেইসকল মহান ব্যক্তিলৈ আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেতসকললৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চুমুকী আমচুৱে ইউনিয়ন বছৰত অসমৰ বিভিন্ন ঠাইত যেহেতু আমি কেন্দ্ৰীয়ভাৱে আমি শ্বহীদ দিৱস উদযাপন কৰি আহিছোঁ, কিন্তু এইবেলি কোভিড মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আমি অনুষ্টুপীয়াকৈ পতাকা উত্তোলন কৰি শ্ৰদ্ধাৰ শ্বহীদসকলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আমি অনুষ্টুপীয়াকৈ কাৰ্যসূচী আমি ইতিমধ্যেই ৰূপায়ণ কৰিছোঁ। আৰু আমি আশা কৰিছোঁ যে কৰোনা ভাইৰাছ অতি সোনকালে আমাৰ দেশৰ লগতে গোটেই পৃথিৱীৰ পৰা বিনাশ হ'ব, তাকে আমি কামনা কৰিছোঁ। আৰু আমাৰ জাতিৰ হকে প্ৰাণ আহুতি দিয়া সেইসকল মহান ব্যক্তিক যি জীৱন বলিদান দিছিলে সেয়া কেতিয়াও অথলে নাযায়। আমি অসমত বসবাস কৰা প্ৰতিটো জাতি জনজাতিৰ হকে আমচুৱে জন্মলগ্নৰ পৰাই দৃঢ়তাৰে কাম কৰি আহিছে, অনাগত দিনতো নিশ্চিতভাৱে কাম কৰি যাব। ধন্যবাদ।